কঁপি উঠা এটি ঘটনা চকুপানী ওলাই পৰিব আপোনাৰ নিজকে বুজাব নোৱাৰিব আপুনি কিছু পিছে পিছে হৈ থাকে একেই ঘটনা যাৰ বাবে হেৰুৱাবলগীয়া হয় নিজৰ প্ৰাণ এৰি যায় এই ধুনীয়া পৃথিৱীখন হয় আমি ক'ব বিচাৰিছো উচ্ছেদিত লোকৰ কথা যিসকল লোকৰ কাহিনীয়ে চকুপানী ওলাই পেলাব আপোনাৰ এজন দুজন নহয় কেইবাজনো লোকে এৰি যাবলগীয়া হৈছে এই মায়াৰ পৃথিৱীখন চৰকাৰ প্ৰশাসনে উচ্ছেদিত লোকক দিয়া আশ্ৰয় শিবিৰত এতিয়া মৃত্যুৰ কিৰিলি মৃত্যু হৈছে এজনৰ পিছত আন এজন লোকৰ কাৰণ উচ্ছেদিত লোকৰ এতিয়া নাই ভাল থকাৰ স্থান নাই ঘৰ দুৱাৰ পথাৰৰ মাজতে তিৰপালৰ তলত জীৱন অতিবাহিত কৰিছে উচ্ছেদিত লোকে যাৰ বাবে আক্ৰান্ত হৈছে এটাৰ পাছত আনটো ৰোগত অৱশেষত এৰি গৈছে এই মায়াৰ পৃথিৱীখন আজি আমি দেখুৱাম এই দৃশ্য হৈছে ডবকা চাংমাজি আশ্ৰয় শিবিৰৰ পুনৰ চাংমাজি আশ্ৰয় শিবিৰত মৃত্যু হৈছে আন এগৰাকী মহিলাগৰাকীৰ অন্তিম ক্ৰিয়া সমাপ্তিৰ বাবে পৰিয়ালটিৰ হাতত নাই নগদ ধন সেই খবৰ পোৱাৰ লগে লগে আহি চাংমাজি আশ্ৰয় শিবিৰত উপস্থিত হৈ হোজাই জিলা আমচুৰ সভাপতি কবিৰ আহমেদ লস্কৰ তেওঁৰ মৃত মহিলাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ব্যৱস্থা কৰি দিয়ে ঘটনাস্থলীত উপস্থিত হৈ আমচু নেতাগৰাকীয়ে কি মন্তব্য কৰিছে শুনক তেওঁৰ নিজৰ মুখেৰে ঘটনা বুলিয়ে ক'ব লাগিব কাৰণ বিভিন্ন সময়ত ক্ৰমান্বয়ে এই যি হোজাই জিলাৰ ৯টি জাঞ্জু এলেকাত যি অবৈধভাৱে উচ্ছেদ কৰা হৈছিল এই লোকসকলক যেনেধৰণে এক হাৰাশাস্তিৰ সন্মুখীন কৰি এই বিভিন্ন এলেকাত আৰু ইয়াত অস্থায়ী যিখন চাংমাজি শিবিৰ ইয়াতো সংস্থাপন দিয়া হৈছিলে এই শিবিৰখনত বহু অসুবিধাৰ সন্মুখীন হৈ আছে লোকসকল আমি বিগত দিনতো কৈ আছোঁ অন্ন বস্ত্ৰ বাসস্থানৰ অভাৱ যি ঠাইত থাকে এই ঠাই এক মানুহ থকা ঠাই বুলি আমি গণ্য কৰিব নোৱাৰোঁ জীৱ জন্তুৰ থকা ঠাইৰ দৰে এখন ঠাইত এই লোকসকলে বসবাস কৰি আছে আৰু ক্ৰমান্বয়ে এই লোকসকল বেমাৰত আক্ৰান্ত হৈ আছে আৰু মৃত্যুমুখত পৰি আছে আৰ্থিকভাৱে একেবাৰে জুৰুলা আমি বিগত দিনতো চৰকাৰখনক দাবী জনাই আছোঁ যে এই লোকসকলক স্থায়ীভাৱে এই সমস্যা সমাধান কৰিব লাগে স্থায়ীভাৱে সংস্থাপন দিব লাগে যিহেতু এই লোকসকল প্ৰকৃত ভাৰতীয় লোক গতিকে এই লোকসকলৰ লগত এনেধৰণৰ অমানৱীয় অত্যাচাৰ অন্যায় কৰি এই ধৰণৰ যি হত্যালীলা কৰা হৈ আছে বুলি আমি ক'ব লাগিব কাৰণ এই লোকসকলক যেনেধৰণে হাৰাশাস্তি দিয়া হৈ আছে এই লোকসকলে এই হাৰাশাস্তিৰ সন্মুখীন হৈ দিনক দিনে মৃত্যুৰ মুখলৈ গতি কৰি আছোঁ আৰু এনেধৰণে মৃত্যুমুখত পৰি আছে আজি 19-20 বছৰীয়া এগৰাকী মহিলা মৃত্যুমুখত পৰিছে অত্যন্ত দুৰ্ভাগ্যজনক আমি আপোনালোকৰ জৰিয়তে আকৌ এবাৰ চৰকাৰখনক দাবী জনাই আছোঁ যে এই লোকসকলৰ এক সুব্যৱস্থা কৰি এই লোকসকলে যাতে অন্যান্য লোকসকলৰ দৰে মানুহ হিচাপে যাতে জীয়াই থাকিব পাৰে আৰু সুন্দৰ পৰিৱেশৰ মাজত এক সুন্দৰ বাতাবৰণৰ মাজত যাতে জীয়াই থাকিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অতি কম সময়ৰ ভিতৰত এই লোকসকলক স্থায়ীভাৱে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিবলৈ আমি চৰকাৰখনক বিনম্ৰভাৱে আহ্বান জনাওঁ